Hai guys, kene আজি যাবলৈ ওলাইছো ডিব্ৰুগড় চকুদা এজেঞ্চি। ৰাতিপুৱা গৈছো 5টা বজাৰ আগতে। আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ' শেষলৈকে চাব, তাকে আশা কৰিছো। গাড়ীটো প্লাণ্টত থাকে, এতিয়া প্লাণ্টলৈ গৈ আছো। গোপনাৰীৰ পৰা প্লাণ্টলৈ গৈ আছো। গেছ প্লাণ্টৰ পালোহি, মানে তাত ভিডিঅ' কৰিবলৈ নিদিয়ে, সেইটো কাৰণে মনে কৈছোঁ। চালান হ'ল, গাড়ীত উঠিলোঁ বৰ্তমান। এতিয়া যাবলৈ ষ্টাৰ্ট দিছোঁ। চাই থাকক আপোনালোকে যিমান পাৰে ভিডিঅ'টো। জাষ্ট গৈ আছোঁ। বৰ্তমান মাকুম টাউন পালোহি। তিনিচুকীয়া প্ৰথম তেল ডিপুটো পালোহি। এতিয়া তাত তেল ভৰাবলৈ যাওঁ। আমি মানে সদায় ক'ৰবাত গ'লে পানী ভৰাই লওঁ, মানে বহুত দূৰলৈ যাওঁতো পানী প্ৰব্লেম হয় কেতিয়াবা। পানী ভৰাব গৈছিলোঁ, বৰ্তমান পানী ভৰালোঁ। এতিয়া যাব লাগে। এইফালে দুলীয়াজান যায় আৰু এইফালে ডিব্ৰুগড় যায়। এইফালে পানীতোলা বনাম কি হ'ল জানো, কেমেৰাটো কিবা ভুল লাগিব, মুদুৱা হৈ গ'ল।
আমাৰ ড্ৰাইভাৰজন পূৰা বিড়ি সোপাত ব্যস্ত, বিড়ি সুপি গাড়ী চলাইছে। যিটো মটৰ ভৱন নে মটৰ সভা নে কি বুলি কয়, মানে মটৰসকলৰ কিবা ভৱন চাগে। এইটো অভাৰব্ৰিজ হয়, ডিব্ৰুগড় বাইপাছৰ অভাৰব্ৰিজ হয়। আমি নাৰায়ণপুৰ গোলাঘাট গ'লে এইফালে যাওঁ। ধাৰাসাৰ বৰষুণ দিছে এইফালে, আমাৰ তিনিচুকীয়া ফালে দিছে নাজানো। বৰ্তমান গৈ আছোঁ ডিব্ৰুগড় ফালে, পামগৈ এতিয়া ডিব্ৰুগড় যশোদা এজেঞ্চি, আৰু বেছি নাই। এয়া পাই গ'লোহি যশোদা এজেঞ্চি। গণেশ পূজা কৰিও ভাষণ হৈছে আজি, ক'বই নোৱাৰোঁ নহয় ভাষণ। গণেশটোকে দেখাব যাওঁ। ইয়া গণেশক পূজা কৰিছে, প্ৰাৰ্থনা কৰিছে। ভাষণ চালোঁ, বুনিয়া মিঠাই দিছে, খাই ল'লোঁ আৰু। পইচা নাইকিয়া হ'ল, দান দিম বুলি ভাবিছিলোঁ, খুচৰা পইচা নাইকিয়া হ'ল। কপালত থাকিব লাগিব। মই তিনিচুকীয়াৰ পৰা আহিছোঁ। কাম কৰোঁ, মই দিয়া নাই পইচা, বুজিছা? নহ'লে যোৱা বছৰ 10 কেজি চাউল দিছিলোঁ, 10 কেজি চাউল দিছিলোঁ, পইচা দিয়া নাই। এইবাৰ একো দিয়ে মই লাগি ভাগি গোটেই চব ঝাড়ু মাৰি চাফা কৰি। মোৰ ইয়াত অহা দুবাৰ হৈছে, তিনিচুকীয়াৰ পৰা আহিছোঁ। এই এজেঞ্চি যে গেছ এজেঞ্চি তাৰ পৰা আহিছোঁ। আপোনালোকে ভুল ভাবি নল'ব দেই, মই গেছ এজেঞ্চিৰ পৰা অহা নাই, গেছ প্লাণ্টৰ পৰা আহিছোঁ, মানে আমাৰ তিনিচুকীয়া গোপনাইৰ পৰা আহিছোঁ মই। চাহ দিলা, চাহ খাম এতিয়া। আৰু এজনী পূজা কৰিছে।
ধূপ 3ডাল দিছে। এইবাৰ মই পূজা কৰোঁ। ধুনীয়া গাৰ্লফ্ৰেণ্ড এজনী পাব লাগে, তাকে প্ৰাৰ্থনা কৰিছোঁ। গাড়ীত বহি থাকোঁগে আৰু খানাটো খাব হ'ল। পূজা কৰিলোঁ, ধূপ জ্বলালোঁ, বহিলোঁ, মিঠা খালোঁ। এতিয়া গৈছোঁ। ये रंग रंग लिया माँ भारती के वीर लालों ने। এতিয়া ঘূৰি গৈ আছোঁ আমাৰ তিনিচুকীয়ালৈ, মানে ঘৰলৈ। ভিডিঅ'টো ইমানতে সামৰিব লাগিব। আৰু বহুত দেখুৱাবলৈ আছিলে, মানে মোবাইলটো স্পেচ নাই। আকৌ কিমান দেখুৱাই ভিডিঅ'টো দীঘলীয়া হৈ গ'ল। লাষ্ট আৰু এটা ৰিকুৱেষ্ট আছে, আপোনালোকে মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰিব, টেকনিকেল স্পৰ্টিং বুলি আছে। তাৰপিছত আৰু ছেকেণ্ড চেনেল এটা আছে, ছেকেণ্ড চেনেল নহয়, ছেকেণ্ড একাউণ্ট মানে ইনষ্টাগ্ৰাম, তাত ফ'ল' কৰিবা। হাচনা 12 বুলি আছে। তাৰপিছত যোনটো মই বেছিকৈ ইউজ কৰোঁ সেইটো আছে টেকনিকেল স্পৰ্টিং।